নমস্কাৰ আপোনালোক সকলোকে শংকৰজ্যোতি আসাম চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আলোচনা কৰিম অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আৰু এনসাৰ। যিসকল বন্ধু-বান্ধৱীয়ে মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেখেতসকলে প্ৰথমতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেষলৈকে চাব। গতিকে দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ কোন কেইখন ৰাজ্যৰ সীমা ম্যানমাৰৰ সৈতে আছে? আৰু ইয়াত চাৰিটা অপচন আছে। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰ। তাৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন চহৰে সূৰ্যৰশ্মি লম্বভাৱে লাভ নকৰে? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ দিল্লী। তাৰ পিছৰ প্ৰশ্নটো হৈছে অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ইয়াত এখন অৰণ্য আছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? আৰু ইয়াত চাৰিটা অপচন আছে। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি গোপাল কৃষ্ণ গোখলে। তাৰ পাছৰ প্ৰশ্নটো হৈছে কাব্য ভাৰতীয় বুলি কাক জনা যায় বা কাব্য ভাৰতীয় বুলি কাক কোৱা হয়? আৰু ইয়াত চাৰিটা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ধৰ্মেশ্বৰী দেৱী বৰুৱানী। তাৰ পাছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ সৈয়দা আনোৱাৰ তাইমুৰ। তাৰ পাছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ কোন? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ নলিনীবালা দেৱী। তাৰ পিছৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ দেউতাকৰ নাম কি আছিল? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কৰমচাঁদ গান্ধী। তাৰ পাছৰ প্ৰশ্নটো হৈছে কৰ্মবীৰ বুলি কাক জনা যায় বা কৰ্মবীৰ বুলি কাক কোৱা হয়? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি নবীন চন্দ্ৰ বৰদলৈ। নবীন চন্দ্ৰ বৰদলৈক কৰ্মবীৰ বুলি কোৱা হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? আৰু ইয়াত চাৰিটা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক কোন আছিল? আৰু ইয়াত চাৰিটা অপচন আছে। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ মামণি ৰয়ছম গোস্বামী। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰূপকোঁৱৰ কোন আছিল? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰ পাছৰ প্ৰশ্নটো হৈছে বলৰ একক কি? আৰু ইয়াত চাৰিটা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ নিউটন। বলৰ একক নিউটন। তাৰ পাছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ছপা পুথিখন কোনে লিখিছিল? আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ আনন্দৰাম শৰ্মা। তাৰ পিছৰ প্ৰশ্নটো হৈছে দেশভক্ত কোন বা দেশভক্ত বুলি কাক কোৱা হয়? আৰু ইয়াত চাৰিটা অপচন আছে। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ তৰুণৰাম ফুকন। দেশভক্ত বুলি তৰুণৰাম ফুকনক কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আৰু ইয়াত চাৰিটা অপচন আছে। শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 2000 চনত। তাৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই
কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 1979 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে মহীশূৰ ভাৰতৰ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কৰ্ণাটক তাৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন গ্ৰন্থৰ বাবে অনুপমা দত্ত শইকীয়াই সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰিছিল আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি উপজা মাটিৰ হাত বাউলী তাৰ পিছৰ প্ৰশ্নটো হৈছে সাহিত্য ৰত্ন কোন আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি চন্দ্ৰধৰ বৰুৱা তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম কেশৰী বুলি কাক কোৱা হয় আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে পাপৰি কবি কোন আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ গণেশ চন্দ্ৰ গগৈ তাৰ পাছৰ প্ৰশ্নটো হৈছে ৰসৰাজ সাহিত্যৰথী বুলি কাক কোৱা হয় আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি লক্ষীনাথ বেজবৰুৱা তাৰ পাছৰ প্ৰশ্নটো হৈছে হিমা দাসে কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 2018 চনত তাৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ল'ৰা বন্ধু তাৰ পাছৰ প্ৰশ্নটো হৈছে সুগন্ধি পখিলাৰ কবি কোন আৰু ইয়াত চাৰিটা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ হীৰেণ ভট্টাচাৰ্যক সুগন্ধিৰ পখিলা কবি বুলি কোৱা হয় তাৰ পাছৰ প্ৰশ্ন হৈছে শেৱালী কবি কোন আৰু ইয়াত চাৰিটা অপচন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ৰত্নকান্ত বৰকাকতি তাৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰত ৰত্ন বঁটা বিজয়ী দ্বিতীয় গৰাকী অসমীয়া কোন আৰু ইয়াত চাৰিটা অপচন দিয়া হৈ আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ডক্টৰ ভূপেন হাজৰিকা তাৰ পাছৰ প্ৰশ্নটো হৈছে বকুল বনৰ কবি কোন আৰু ইয়াত চাৰিটা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি আনন্দ চন্দ্ৰ বৰুৱা তেওঁ বকুল বনৰ কবি তাৰ পাছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি আৰু ইয়াত চাৰিটা অপচন দিয়া হৈছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি বিন বৈৰাগী তাৰ পাছৰ প্ৰশ্নটো হৈছে শিৱ থাপাই কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 2016 চনত তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰাচীন কামৰূপৰ ভাগ কেইটা আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি 4টা তাৰ পিছৰ প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ পাশজ্যোতিষপুৰ তাৰ পিছৰ প্ৰশ্নটো হৈছে ধ্ৰুৱনী কবি কোন আৰু ইয়াত চাৰিটা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বিনন্দ চন্দ্ৰ বৰুৱা তাৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি আৰু ইয়াত চাৰিটা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ দি আছাম ট্ৰিবিউন তাৰ পাছৰ প্ৰশ্নটো হৈছে
বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াত 4টা অপচন দিয়া হৈ আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 16 নৱেম্বৰ 1952 চনত তাৰ পাছৰ প্ৰশ্নটো হৈছে অসম চুক্তিত সহি কৰা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল আৰু ইয়াত 4টা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি ৰাজীৱ গান্ধী তাৰ পাছৰ প্ৰশ্নটো হৈছে অৰ্থশাস্ত্ৰ কাৰ ৰচনা আৰু ইয়াত 4টা অপচন আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ কৌটিল্য তাৰ পাছৰ প্ৰশ্নটো হৈছে বন্দে মাতৰম গানটো কোনখন কিতাপৰ পৰা লোৱা হৈছে আৰু ইয়াত 4টা অপচন আছে আৰু শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ আনন্দমঠ তাৰ পাছৰ প্ৰশ্নটো হৈছে শ্বিলং ভাৰতৰ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ মেঘালয় তাৰ পিছৰ প্ৰশ্নটো হৈছে মহাৰাষ্ট্ৰৰ সাক্ষৰতা হাৰ কিমান আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ 82.9 তাৰ পিছৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ যুগল দাস তাৰ পাছৰ প্ৰশ্নটো হৈছে অনুৰাধা দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী তাৰ পিছৰ প্ৰশ্নটো হৈছে 2008 চনত দেও লাংখুই গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন আছিল আৰু ইয়াত 4টা অপচন দিয়া হৈ আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ডক্টৰ ৰীতা চৌধুৰী তাৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ অসুখ নামৰ গ্ৰন্থখন কোনে লিখিছিল আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি যোগেশ দাস তাৰ পাছৰ প্ৰশ্নটো হৈছে মুম্বাই ভাৰতৰ কোনখন ৰাজ্যৰ এখন অন্যতম প্ৰধান চহৰ আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ মহাৰাষ্ট্ৰ তাৰ পাছৰ প্ৰশ্নটো হৈছে সোণৰ খাৰু নালাগে মোক নামৰ উপন্যাসখন কোনে লিখিছিল আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি ধীৰেন বৰুৱা তাৰ পাছৰ প্ৰশ্নটো হৈছে বিশ্বৰ কিমান এলেকা বনাঞ্চলে আগুৰি আছে আৰু ইয়াত 4টা অপচন দিয়া হৈ আছে আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি 70% তাৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম পূৰ্ণাংগ মিচিং ছবিখনৰ নাম কি আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ মিৰিজীয়ৰী তাৰ পাছৰ প্ৰশ্নটো হৈছে দহি কতৰা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল আৰু ইয়াত 4টা অপচন আছে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ৰঘুনাথ চৌধুৰী আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ